নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছামিজ মেথড এটা নতুন বিষয়ৰ সৈতে স্বাগতম জনাইছোঁ সকলোকে। আজি এনেকুৱা এজোপা গছৰ কথা পাতিম, এনেকুৱা এজোপা গছৰ কথা যি আপোনালোকক ক'ম, যিজোপা গছ যদি আপোনালোকৰ ঘৰত ৰুই থয় বা যিজোপা গছ যদি আপোনালোকৰ ঘৰৰ চৌপাশে যদি ৰোপণ কৰে, তেতিয়াহ'লে আপোনাৰ বিভিন্ন সমস্যা নোহোৱা হোৱাৰ লগতে বিভিন্ন ধৰণৰ লাভালাভ হোৱা দেখিবলৈ পোৱা যায়। বেলগছ হয়তো সকলোৱে চিনি পায়, হয়তো সকলোৱে নাম শুনিছে বেলগছৰ, আৰু এই বেলগছৰ পাত বিশেষকৈ ব্যৱহাৰ কৰা হয় শিৱ পূজাত। আৰু এই বেলগছৰ যিটো ফল, বেলফল, আৰু এই বেলফলটো আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী। আৰু মই আজি আপোনালোকক ক'ম এই বেলগছৰ বিশেষ উপকাৰিতা। আপোনাৰ ঘৰত যদি আপুনি বেলগছ ৰুই থয়, আপোনাৰ ঘৰৰ আগফালে পাছফালে, বা মই ক'ম বেলগছৰ বিভিন্ন উপকাৰিতা। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বেলগছত মা লক্ষ্মী বাস কৰে, আৰু লক্ষ্মী দেৱী, লক্ষ্মী ঘৰলৈ আহিলে, লক্ষ্মী ঘৰত প্ৰৱেশ কৰিলে আমাৰ সকলোৰে লোকবিশ্বাস আছে যে ঘৰত আৰ্থিক সমস্যা নোহোৱা হয়। আৰু আমাৰ লোকবিশ্বাস মতে বেলগছত মা লক্ষ্মী বাস কৰে, আৰু ইয়াক পূজা কৰিলে, অৰ্থাৎ বেলগছক পূজা কৰিলে, যিহেতু বেলগছত মা লক্ষ্মী থাকে, গতিকে বেলগছক পূজা কৰিলে দৰিদ্ৰতা দূৰ হয় বুলি কোৱা হয়। ঘৰত বেলগছ ৰোপণ বা দৈনিক বেলগছৰ দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পায় বুলি লোকবিশ্বাস আছে। ঘৰত বেলগছ থাকিলে পৰিয়ালৰ সকলো সদস্য বিভিন্ন পাপৰ পৰা মুক্তি পায় বুলিও লোকবিশ্বাস আছে। দেওবাৰ আৰু দ্বাদশী তিথিত বেলগছৰ উপাসনা বিশেষ গুৰুত্বপূৰ্ণ। এই দিনটোত বেলগছৰ পূজা কৰিলে এজন মানুহক ব্ৰহ্ম হত্যাৰ দৰে ডাঙৰ পাপৰ পৰাও মুক্ত কৰে বুলি কোৱা হয়। ইয়াৰ প্ৰভাৱে খ্যাতি আৰু সন্মান আনি দিয়ে। অৰ্থাৎ আপুনি যদি বেলগছক পূজা কৰে, তেতিয়াহ'লে ব্ৰহ্ম হত্যাৰ দৰে ডাঙৰ পাপৰ পৰাও মুক্ত হ'ব পাৰে বুলি লোকবিশ্বাস আছে। ঘৰৰ উত্তৰ পশ্চিম দিশত বেলগছ থাকিলে সফলতা আহে বুলি কোৱা হয়। উত্তৰ দক্ষিণ দিশত বেলগছ থকাটোৱে সুখ আৰু শান্তি বৃদ্ধি কৰে। আনহাতে যদি এই ঘৰৰ চৌহদৰ মাজত থাকে, তেন্তে জীৱন মিঠা হৈ পৰে। কোৱা হয় যে এটা শৱদেহ যদি বেলগছৰ তললৈ শ্মশানলৈ নিয়া হয়, অৰ্থাৎ এটা মৃতদেহ যদি বেলগছৰ তলেৰে লৈ যোৱা হয়, য'ত শ্মশানখন থাকে, শ্মশানৰ তললৈ লৈ যোৱা হয়, তেন্তে ই মোক্ষ প্ৰাপ্তি কৰে। ইয়াৰ উপৰি বেলগছত নিয়মীয়াকৈ পানী দিলে পূৰ্বপুৰুষসকল সন্তুষ্ট হয় আৰু সকলো পিতৃদোষৰ পৰা মুক্তি দিয়ে। পিতৃদোষ পূৰ্বপুৰুষসকলে নিশ্চয় জানে, আৰু কোৱা হয় যে বেলগছত যদি নিয়মীয়াকৈ পানী দিয়ে, তেতিয়াহ'লে পূৰ্বপুৰুষসকল সন্তুষ্ট হয় আৰু সকলো পিতৃদোষৰ পৰা মুক্তি পোৱা যায়। বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখিবলৈ বেলগছৰ গুৰুত্ব আছে। ই আপোনাৰ চাৰিওফালৰ পৰিৱেশ বিশুদ্ধ আৰু পবিত্ৰ কৰি ৰাখে। যেতিয়া ঘৰৰ চাৰিওফালে বেলগছ থাকে, সাপ বা বিষাক্ত জন্তু আদি নাথাকে বুলি কোৱা হয়, আৰু ইয়াৰ বিজ্ঞানসন্মতও কাৰণ আছে। বিশ্বাস কৰা হয় যে বেলগছ ৰোপণ কৰিলে বংশবৃদ্ধি হয় আৰু ভগৱান শিৱৰ বিশেষ অনুগ্ৰহ লাভ কৰে। বেলগছৰ তলত শিৱলিংগৰ পূজা কৰিলে সকলো মনোকামনা পূৰণ হয় বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে বেলগছ থকা ঠাইখন কাশী তীৰ্থৰ দৰে শ্ৰদ্ধা আৰু পবিত্ৰ স্থানৰ হৈ পৰে। সেই ঠাইত অক্ষয় পুণ্য প্ৰাপ্ত হয়। এই গছ কাটিলে পাপ বুলি গণ্য কৰা হয়, যাৰ ফলত সন্তানৰ হানি হয় বুলিও বিশ্বাস কৰা হয়। মুঠতে বেলগছক লৈ আমাৰ সমাজত বিভিন্ন ধৰণৰ লোকবিশ্বাস আছে, আৰু যিহেতু লোকবিশ্বাস, বিশ্বাস, যদি আপুনি বিশ্বাস কৰিবও পাৰে অথবা নকৰিবও পাৰে। যদি আপুনি বিশ্বাস কৰে, যদি আপুনি ভগৱানক বিশ্বাস কৰে, যদি আপুনি চলি অহা পৰম্পৰাসমূহ বিশ্বাস কৰে, চলি অহা কথা বতৰাসমূহ বিশ্বাস কৰে, তেতিয়াহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'সমূহ ভাল লাগে, এটা লাইক কৰি আমাক উৎসাহ জনাব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ শুভৰাত্ৰি। ধন্যবাদ।